সকলোলৈকে নমস্কাৰ জনাই মই আকৌ আহিলোঁ এটি নতুন ভিডিঅ'ৰ সৈতে মানে এটা মেগি ৰেচিপি লৈ মই কেনেদৰে মেগি বনাইছোঁ চাওঁচোন আহক। প্ৰথমতে মই 2 পেকেট এনেদৰে মেগি লৈ লৈছোঁ আৰু দুটা কণী লৈ লৈছোঁ, অলপমান আলু পাতলা পাতলা কাটি লৈছোঁ আৰু এয়া পিঁয়াজ লৈ সকলোখিনি একেলগে বনাম। প্ৰথমতে মই তেল গৰম কৰি আলুখিনি এনেকৈ ফ্ৰাই কৰি লৈছোঁ। আলুখিনি ফ্ৰাই কৰি লৈ হোৱাৰ পিছত মই আলুখিনি উলিয়াই ল'লোঁ। আলুখিনি উলিয়াই হোৱাৰ পিছতে মই পিঁয়াজ দিলোঁ। পিঁয়াজখিনি আধা ভজা হোৱাৰ পাছতেই মেগিখিনি এনেদৰে দি লৰাই আছোঁ। মোৰ আকৌ এনেকৈ মেগি খাই বেছি ভাল লাগে, মানে বইল কৰি খোৱাতকৈ। আৰু মছলা দি ল'লোঁ, মছলাৰ লগতে আলু ফ্ৰাই কৰি থোৱা আলুখিনিও একেলগে এনেদৰে দি তাত গৰম পানী দি দিলোঁ। মেগিটো অৱশ্যে কাৰোবাক দেখুৱাবলগীয়া বস্তু নহয় বাৰু, কেনেকৈ বনায় কি কৰে, কিন্তু মই কেনেকুৱা ষ্টাইলত বনাইছোঁ সেইটোহে আপোনালোকক দেখাব বিচাৰিছিলোঁ। আৰু আপোনালোকে এনেদৰে কোনে কোনে মেগি খাই ভাল পায় ভাজি লৈ কমেণ্ট কৰি জনাবচোন। তাৰপিছত আৰু ভালকৈ এনেকৈ কণী দি পেলাই সজাইছোঁ। দেখি ভাল লাগে নহয়নে বাৰু? খাবলৈও ভাল হয় বাৰু, এনেদৰে আপোনালোকে খাই চাব। এয়া আমাৰ ৰেডি হৈ গ'ল আৰু মেগি খাব পৰা হৈ গ'ল। দুইফালৰ পৰা দুটাই খাই আছোঁ এয়া। আৰু কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাব দেই।